মাজত প্ৰেম বুলি কেতিয়াও একো কোৱা হোৱা নাছিল। তথাপিও দিনটোৰ শেষত তোৰ কথাই মনত সৰ্বপ্ৰথম আহিছিল। খাই ললানে এই সৰু কথাটো মোৰ বাবে সাধাৰণ নাছিল, কাৰণ কিছুমান মৰম নাম নিদিয়াকৈও বুজা যায়। ৰাতি গভীৰ হ'লে কথাবোৰ অলপ বেছি মিঠা হৈছিল। দিনৰ বেলিৰ হাঁহিৰ আঁৰত লুকাই থকা মনবোৰ সেই সময়ত ওলাই আহিছিল। তই কৈছিলি তোৰ লগত কথা পাতিলে ভাল লাগে, সেইটা বাক্যতেই মই নীৰৱে কিমান সপোন দেখিছিলো। আমাৰ মাজত কি আছিল আজিও সঠিককৈ ক'ব নোৱাৰো। প্ৰেম নে মাথো অভ্যাস সেয়াও বুজি নাপালো। হাত ধৰা হোৱা নাছিল, তথাপিও এৰি যোৱাৰ দুখ লাগিল। তই মোৰ নাছিলি কেতিয়াও, তথাপিও হেৰুৱাই পেলোৱা যেন লাগিল। এদিন কথাবোৰ অলপ অলপ কমিল, মেছেজবোৰো দেৰিকৈ আহিবলৈ ধৰিল। কোনো কাজিয়া নাছিল, কোনো বিদায়ো নাছিল, মাত্ৰ দুজন মানুহ ধীৰে ধীৰে দূৰ হৈ গ'ল। মই ভাবিছিলো কিছুমান মানুহ চিৰদিন থাকে, পিছত বুজিলো কিছুমান মানুহ কেৱল অনুভৱ হৈয়ে থাকে। সকলো কাহিনীৰ শেষত বিদায় শব্দ নাথাকে, কিছুমান কাহিনী চুপচাপ হৃদয়ৰ এচুকত ৰৈ যায়। আমাৰ মাজত কি আছিল আজিও মনটোৱে সুধি থাকে, যিটো কেতিয়াও আৰম্ভ নহ'ল সেইটোৱে কিয়